নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন আন দিশসমূহ আলোচনা কৰা হয়। চ' আজি আমি কথা পাতিম অসম চৰকাৰৰ চাকৰি আৰু ডিপাৰ্টমেণ্টৰ নাম হৈছে ক্লাইমেট চেল আছাম। তাৰপিছত ইয়াত কেইবাটাও পোষ্টৰ মানে ভেকেঞ্চি ওলাইছে আৰু সেই পোষ্টসমূহৰ লাষ্ট ডেট দিছে 24 তাৰিখ 6 মাহ 2019। চ' আহক আমি আলোচনা কৰোঁ পোষ্টসমূহ। নাম্বাৰ অফ পোষ্ট ৰিচাৰ্চ এছ'চিয়েট 3 35 ইয়াৰ্ছ, দৰমহা 40,000, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডক্টৰেট ইন লাইফ চায়েন্স ক্লাইমেট চায়েন্স বা ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন লাইফ চায়েন্সত কৰা হ'লেও হ'ব বা এনভাইৰনমেণ্টেল চায়েন্সত উইথ এ মিনিমাম 5 years অফ ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত 2 নম্বৰ ৰিচাৰ্চ এছ'চিয়েট 2 30 years, তাৰপিছত দৰমহা 38,000, এডুকেশ্যনেল কোৱালিফিকেশ্যন ফাৰ্ষ্ট ক্লাছ বা হাই গ্ৰেড পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন জাৰ্ণালিজিম এণ্ড মাছ কমিউনিকেশ্যন বা ফাৰ্ষ্ট ক্লাছ MA ইন মাছ কমিউনিকেশ্যন। তাৰপিছত 3 years ৱৰ্ক এক্সপিৰিয়েঞ্চ কেৰিং আউট এজ প্ৰগ্ৰেমাৰ্ছ ট্ৰেইনিং ৱৰ্কশ্বপ এটচেট্ৰা। তাৰপিছত 3 নম্বৰ পোষ্ট দিছে ৰিচোৰ্চ এছ'চিয়েট 2 এজ দিছে আপোনালোকৰ 28 বছৰ, দৰমহা 38,000, এডুকেশ্যনেল কোৱালিফিকেশ্যন ফাৰ্ষ্ট ক্লাছ MSc বা MTech, তাৰপিছত হাই গ্ৰেড টেকনিকেল ডিপ্ল'মা ইন GIS, তাৰপিছত উইথ 5 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন GIS। তাৰপিছত 4 নম্বৰ ছিনিয়ৰ ৰিচাৰ্চ ফিল' নাম্বাৰ এজ দিছে আপোনালোকৰ 25 বছৰ, দৰমহা 28,000, এডুকেশ্যনেল কোৱালিফিকেশ্যন ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন লাইফ চায়েন্স এনভাইৰনমেণ্টেল চায়েন্স জিঅ'গ্ৰাফী। তাৰপিছত জুনিয়ৰ ৰিচাৰ্চ ফিল' এজ ইয়াত ধৰা নাই। তাৰপিছত দৰমহা 25,000, এডুকেশ্যনেল কোৱালিফিকেশ্যন ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ্ছ ইন লাইফ চায়েন্স এনভাইৰনমেণ্টেল চায়েন্স জিঅ'গ্ৰাফী। তাৰপিছত হাউ টু এপ্লাই, এইটো সাধাৰণতে যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আপোনালোকে আপোনালোকৰ নিজৰ ডকুমেণ্টসমূহ তাত পঠাব লাগিব আৰু আমাৰ ডেছক্ৰিপশ্যনত ইয়াত এডভাৰটাইজমেণ্ট ডিটেইলছো দি দিয়া হ'ব আৰু লগতে অফিচিয়েল ইমেইল আইডিটো পাই যাব, যাৰ জৰিয়তে আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে সকলোখিনি ডকুমেণ্টছ সেই ইমেইল আইডিলৈ পঠাই দিব পাৰিব। চ' চাওক ইমেইল আইডিটো acmsociety@gmail.com আৰু আপোনালোকৰ লাষ্ট ডেট দিছে ৰিচিভ অফ এপ্লিকেশ্যন ইজ 24 জুন 2019। চ' এইখিনিয়ে অসম চৰকাৰৰ চাকৰিৰ কিছু পদৰ এক থুলমূল আমাক। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় অসম।